স্যার আছানে গ'ল নাই যোৱা কিয় কিবা বিশেষ আলোচনা এটা কৰিব লগা আছে নিজৰ বুলি যি আলোচনা কৰা কৰা কিন্তু চাউণ্ডটো কমকৈ কৰিবা মানে কথাবোৰ অলপ লাহে লাহে পাতিবা বেছি চাউণ্ড নকৰিবা মানুহজনে চাউণ্ডটোত গুৰুত্বটো বেছিকৈ কিয় দিছে বাদ দিয়াহে হেল্ল' তহঁতে কথাটো বুজি পোৱা নাই বিয়াখন তহঁতে একমাহ পিছুৱাই দিলেনো কি হয় যিখিনি মানুহক মাতিলি সেইখিনি মানুহক আকৌ ফোন কৰি মাতি দিলে হ'ল সেইটোৱে কথা পাকলি মই গ'লেহে নুশুন এছ পি বাইদেউ ক'লেতো শুনিবি হা ৰহ বাইদেউ ক'ব ৰহ তই ধৰি থাক ফোনটো হেল্ল' মেডাম ধৰি দিয়কচোন কি মোবাইলটো লওক না আপুনি মাক কৈ দিয়ক বিয়াখন একমাহ পিছুৱাই দিবলৈ আপুনি এক মিনিট ৰ'ব মা থানাই কেছ বাইদেউ কথা পাতে কিবা এটা ক'ব ৰ আপুনি বিয়াখন একমাহ পিছুৱাই দিবলৈ কওক কৈ দিয়ক একমাহ পিছুৱাই দিবলৈ কওক হেল্ল' খুৰী ভালে আছেনে বাৰু হয় আচ্ছা খুৰী এটা কাম কৰক বিউটি বিয়াখন আপুনি একমাহ পিছুৱাই দিয়ক বাকলি চেছ তই বিয়া পাতিছ হয় ছাৰ আপোনাক অভাৰটেক কৰিলোঁ বেয়া নাপাব মুখত অলপ লেকাম ৰাখি কথা কম মোৰ বিয়াত কিন্তু আপুনি ডাঙৰকৈ সহায় এটা কৰিব লাগিব দেই ছাৰ মই আপোনাক 20,000 টকা ধৰিছোঁ আৰু আজীৱন সদস্য ধৰিছোঁ কি আজীৱন সদস্য মানে মই মানুহ চাই আজীৱন সদস্য কিছুমান ৰাখিছোঁ তেওঁলোকক এটা হোৱাটছএপ গ্ৰুপ খুলি দিম তেওঁলোকে বিপদে আপদে মোক গোটেই লাইফটো চলাই দিব লাগিব তোৰ বিপদে আপদে হয় ছাৰ এইখন তই কি বিয়া পাতিছ ভালকে ছোৱালীৰ নাম নাই ডেট নাই এয়া বিয়া এইটোৱেতো মানে কিবা কাৰণবশতঃ দিয়া নাই আচলতে হয় নেকি হয় ছাৰ কোপটো খোৱাৰ আগতে ইয়াৰ পৰা বাহিৰলৈ ওলাইছা মিলে বিয়া পাতিছো মই ছোৱালীৰ লগত সংসাৰ কৰিম মই এটা বিয়া খাবলৈ মাত্ৰ খাই আহিলে হ'ল ছোৱালীৰ নামটোনো কেলে লাগে হ'ল হয় তাকে গৈ থাকো নেকি কিহৰ আলোচনা কৰিলেহে বিয়াৰ ছাৰৰ নেকি ছাৰ মোৰ যাব লাগিব দেই বেণ্ড পাৰ্টি থাকিব নেকি কিয় নাথাকিব বেণ্ড ভাল পাই ন নেপাওঁ বেয়া পাওঁ বেণ্ড পাৰ্টি নামাতিলেহে বিয়াত যাম আৰে ইনছে মিলে বিয়াত বেণ্ড নহ'লে বিয়া কেনেকে হ'ব বিয়াত বেণ্ড বাজিলেহে পৰিৱেশটো সলনি হৈ যায় কি শব্দ বেণ্ডৰ নামটো খেলি মেলি হৈ গ'ল বাইদেউ মুখত বচা কেনেকুৱা কৰে বিশ্বাসে নকৰে আঠখিলীয়া শপত মোৰ বিয়া নহয় মই বাৰু ঘৰত নজনাকে কেলে বিয়া পাতিম হেল্ল' মা শুনিছানে নাই জনে ফোনে কাটি দিলে এতিয়া আপুনি মানে মোক খাই পেলালে হৈছে কি বিউটি দাদা দাদা ঐ দাদা গ'লেই নেকি পানী আন দাদা 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 আছেনে জীয়ে দাদা বহকচোন কি হ'ল টোপনিডাল বেছি যেন পাওঁ কি হৈছে মোৰ কলা মন দেখি গলো যে এতিয়া ঠিকে আছে নে ছাৰ দাদা হৈছে কি মানে ইমানকে চিঞৰিছে চিঞৰিছো কেতিয়া চিঞৰিলো 1 মিনিট আপুনি বহকচোন বহক দাদাক ধৰিব লাগিছিল ছাৰ কথাটো গেষ্টৰ লগত এনেকুৱা ব্যৱহাৰ এটা কিয় কৰিলে মোক কথাই নকবি তই কথাটো কি মানে ছাৰ চাউণ্ডক লৈ তেখেতৰ কিহৰ প্ৰব্লেম চাউণ্ডক লৈ তেখেতৰ কিহৰ প্ৰব্লেম বাপৰে জমৰ দৌৰা-দৌৰি পুৰা কৰিয়া আছে লাগিছে দে বাপৰে দাদা প্লিজ বেয়া নাপাব দেই ছাৰ
বেছি ভলিউম থকা মানুহ ইয়াত আহিব নিদিব দেই কেতিয়াবা হাই চাউণ্ডত মৰিয়ে থাকিম প্ৰভু কৃষ্ণ কৃষ্ণ এইবাৰ এইটো কি জেগাত সোমালোহি হাতনিয়াৰ বিউটি হৈছে কি কথাটো মেডাম আপুনি যে ঘৰত ভুলকে ক'লে যে বিউটি বিয়াখন একমাহ পিছুৱাই দিব লাগে এতিয়া ঘৰত ভাবিছে যে মই কাৰোবাৰ লগত ঘৰত নজনাকে গুচি যাব খুজিছো ভগৱান চোৱাচোন মোৰ মুখৰ পৰা নেহা নামটো কেনেকে নোলোৱাকে থাকিল ৰাম আপুনি ক'ব লাগিছিলে নেহাৰ বিয়াখন একমাহ পিছুৱাই দিয়ক বিউটি বিয়াখনৰ কথা এতিয়া ভবাই নাই হ'ব হ'ব তুমি ফোনটো আকৌ এবাৰ লগাই দিয়া মই খুৰীৰ লগত আকৌ এবাৰ কথা পাতিম এইবুলি কিন্তু ভুল নকৰিব দেই বাইদেউ নকৰো হেল্ল' মা শুনচোন বাইদেউ কথা পাতিব তই ফোন নাকাটিবি মই নাপাতো বোলো বাইদেউ পাতিব ভালকে পাতিবি বাইদেউৰ লগত খুৰী ৰ'ব মোৰ ভুল এটা হৈ গ'ল আপোনাৰ কথাখিনি কোৱাত মই আচলতে আপোনাৰ সদ্যহতে নেহাৰ বিয়াখন পিছৰ কথাহে কৈছো নাই কি কৈছে বাইদেউ হয় হয় বিউটি বিয়াখন মই পিছৰ কথা কোৱা নাই নহয় এতিয়া নতুন বছৰ বুলি আপুনি কিন্তু খানাটো খুৱাব পাৰিছে পুৰণা বছৰটো দুখত তই এসাঁজমান লঘোণ দিলি নে লঘোণ আকৌ কিয় দিছো মই কিয় খানা খুৱাব লাগে আপুনি কিন্তু খুৱাব পাৰিছে ছাৰ তইতো খানা এটা খুৱাব পাৰ মই খুৱাব পাৰিছো কিয় নোৱাৰে মই এনে থানা গোটেইখিনি মানুহৰ কাৰণে টোটেলকে কেজি মাংস লাগিছে টোপেল ভালকে খাবলৈ 3 কেজিমান লাগিব 3 কেজি দি হৈ যাব আলু চালু দি মিলাই দিম আৰু আচ্ছা মাংস দায়িত্ব মোক বাকী দায়িত্ব আপোনাৰ অল দ্য বেষ্ট এইটো কথা নকৈছে খানা জলপইচা চলিবনে মাংস থাকিলে অকণমান ব্যৱস্থা কৰিব লাগিব ক'ৰ পৰা আনিব এই মাংস ৰাস্তাত পৰি থকা মাল নুঠালেই হ'ল When I was class in VI or VII 6 and 7 yeah VI উফ ইংলিছ মই গাখীৰৰ দৰে বগা আছিলো মেম বিশ্বাস নকৰ কেলে বোলো বাইদেউ বাই ভুলকে কৈছে মোক কেলে কৈছ কালে যামগে মই তহঁতক নোকোৱাকে কচোন আকৌ বোলে কাবালে যাবলৈ লৈছো কালে যামগে তহঁতক নোকোৱাকে সেইটো কনা কলেও যাম যা থক পোন থক মাথা গৰম কৰিব নালাগে কিন্তু চাওকচোন কি হ'ল এতিয়া নহয় আপুনি অকল নেহাৰ দিয়া কথাটোহে ক'ব লাগিছিলে পিছৰ লাইনটোনো কেলে লগাই দিলে কিনো লগালো মই আপুনি যে ক'লে বিউটি বিয়া পিছুৱা কথা এতিয়ালৈকে ভবাই নাই কেডালনো কেলে ক'ব লাগে আৰে তুমি দেখোন মোক কৈছা তোমাৰ বিয়াখন পিছুৱাই দিবলৈ পাকলি মই মোৰ বিয়াখন পিছৰ কথা কোৱাই নাই মই ক'লো যে মই মোৰ বিয়াৰ কথা ভবাই নাই মই ভুল বুজিলো জানা এটা কাম কৰা আকৌ এবাৰ লগাই দিয়া মই কৈ দিওঁ আকৌ এবাৰ খুৰীয়ে বুজি নাপায় আৰু যিমানখিনি বুজালে সিমানখিনি আতি চাগে হ'ব দিয়া আৰু একো নহয় কি কৰিবা এইবোৰ সৰু সুৰা কথা বুজিছা দেখি দিছি একো নহয় দিয়া বাকলি টেকি দিছি এতিয়া মাজুলী নকবা কওঁ ভালকে কাটিবি আকৌ আৰু বেটেৰীটো চাইকে সেইটো কাৰণে হ'ব চিন্তা কৰিব নালাগে ঠিক আছে দে চাবি সেইটো চাবি মাংস আছেনে আছে 3 কেজি মান একদম হৈ যাব চাফা তুমি চিনি পাইছে আৰে তোমাকতো কিয় চিনি নাপাম বাৰু কি কোৱা চিনি পাবলৈ এতিয়াহে সময় পাইছে এষাৰ আকৌ কি কৰিব এনে পাইছো
কৰিছা আপুনি আকৌ পিছে পিছে কিয় ঘূৰি ফুৰে? এনে তোমাৰ পিছে পিছে আহিলো সৰু ল'ৰা ছোৱালী পিছে পিছে ঘৰ পুলিচৰ লগাই এনেকুৱা কেছ দিছো আপুনি যাবনে পুলিচ মাতে মই যাম পুলিচ মাতিব নালাগে যাম বাৰে বাৰে মোৰ পৰা ফালৰি কাটিব খুজিছে কেছটো কি আৰে কি আকৌ কলৈ গ'ল কি চাই আছে আপোনাক মোক কি চাইছে মেম আপুনি বাই বাৰ্থ হোৱাই নে হোমমেড হোৱাই মানে আপুনি জন্মৰ পৰাই হোৱাই নে আপুনি ঘৰতে ক্ৰীম চিম ঘঁহি পেলাই আপুনি হোৱাই থৈছে ক্ৰীম ঘঁহি মই কিয় বগা হ'ম কওকচোন বাই বাৰ্থ মোৰ কমপ্লেক্সন এনেকুৱা কিয়া আপুনি বিশ্বাস নকৰিব মেম মই বাই বাৰ্থে হোৱাইট আছিলো বাট ফৰ দ্য গিল্টি অফ মাই মাৰ্ডাৰ মই ব্লেক হৈ গলো ইটছ এ গ্ৰেট ট্ৰেজেডি অফ মাই লাইফ মানে আপোনাৰ মাৰ ভুল ন Yeah. When I was class in VI or VII. 6 and 7 Yeah. VI উফ ইংলিছ মই গাখীৰৰ দৰে বগা আছিলো মেম এপলৰ দৰে ৰঙা আছিলো আৰু বহুত মানুহেতো মোৰ কাণৰ এই লতিটোক চেৰি বুলিয়ে ভুল কৰিছে বেয়া লাগিছে পাই এতিয়া ক'লা জামুক হৈ গ'ল বাৰু মেইন কথাটো কওক Ma'am, when I was in class 6 or 7, মোৰ পেটৰ অসুখ হৈছিল মেম খুব বেয়াকে 1 week মই বেড ৰেষ্টত আছিল তেতিয়া মায়ে মোক কলাখাৰ খুৱাই দিলে আৰু তেতিয়াৰ পৰাই মোৰ গাৰ ৰংটো কলাখাৰৰ নিচিনা ক'লা It's a great tragedy for me and my life tragedy of my color মায়ে আপোনাক ক'লাখাৰ খোৱালে আৰু আপুনি ক'লা হৈ গ'ল ফাষ্ট মানে মাইকী মানুহৰ এই উচাত মাৰি যোৱা স্বভাৱটো মোৰ আকৌ মৰম লাগে আচ্ছা মানুহটোৱে যদি থানাৰ কিবা অপকাৰ কৰে ৰেছপন্সিবিলিটি কোনে ল'ব একৰ্ডিং টু চিনিয়ৰিটি আপুনিয়ে ল'ব লাগিব ইফ যদি আপুনি নাথাকে মেডাম থাকে তেতিয়া সেই ৰেছপন্সিবিলিটিটো মেডামে ল'ব লাগিব